Which country has recently signed a free trade agreement FTA with the United Arab Emirates? A. Australia, B. Israel, C. France, D. Italy. ইয়াতে কি কৈছে শেহতীয়াকৈ সংযুক্ত আৰৱ আমিৰিৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কোন দেশে কৰিছে? এ অষ্ট্ৰেলিয়া, বি ইজৰাইল, চি ফ্ৰান্স, ডি ইটালী। জলদিকৈ কমেন্ট কৰি জনাব শুদ্ধ উত্তৰটো। শুদ্ধ উত্তৰটো হ'ল বি ইজৰাইল। Scholarship for PM Cares Children's Scheme was launched under which ministry? A. Ministry of Women and Children, B. Ministry of Social Justice and Empowerment, C. Ministry of Law and Justice, D. Ministry of Home Affairs. PM কেয়াৰ্ছ শিশু আঁচনিৰ বাবে বিত্ত কোনটো মন্ত্ৰালয়ৰ অধীনত আৰম্ভ কৰা হয়? এ. মহিলা আৰু শিশু মন্ত্ৰালয়, বি. সামাজিক ন্যায় আৰু ক্ষমতায়ন মন্ত্ৰালয়, চি. আইন আৰু ন্যায় মন্ত্ৰালয়, ডি. গৃহ পৰিক্ৰমা মন্ত্ৰালয়। ইয়াৰে শুদ্ধ উত্তৰ হ'ব বি. মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। Which Indian personality has been signed on as brand ambassador of Karadu Aerospace? A. Virat Kohli, B. Mahindra Singh Dhoni, C. Ranveer Singh, D. Deepika Padukone। কোন ভাৰতীয় ব্যক্তিত্বক গৰুড়া এৰোস্পেচৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে স্বাক্ষৰিত হৈছিল? এ. বিৰাট কোহলি, বি. মহেন্দ্ৰ সিং ধোনী, চি. ৰণবীৰ সিং, ডি. দীপিকা পাডুকোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি. মহেন্দ্ৰ সিং ধোনী। Which is the nodal agency of Ayushman Bharat Digital Mission? ABDM, AICMR, B. AIMS, C. NHA, D. Niti Aayog। আয়ুষ্মান ভাৰত ডিজিটেল মিছন নোডেল এজেন্সি আছিল AICMR, B. AIMS, C. NHA, D. নীতি আয়োগ। ইয়াৰে শুদ্ধ উত্তৰ হ'ল CNHA, নেশ্যনেল হেল্থ অথৰিটি। Which institutions launch CIS mobile applications? A. NCPCR, B. NCERT, C. নীতি আয়োগ, D. সুপ্রিম কোর্ট অফ ইন্ডিয়া। কোন প্ৰতিষ্ঠানে CIS মোবাইল এপ্লিকেশন স্টার্ট কৰিছিলে? CIS মানে চিলড্ৰেন ইন ষ্টেট সিচুৱেশ্যন। A. NCPCR, B. NCERT, C. নীতি আয়োগ, D. সুপ্রিম কোর্ট অফ ইন্ডিয়া। आंसर की होबो A. NCPCR मतलब नेशनल काउंसिल ऑफ एजुकेशन रिसर्च एंड ट्रेनिंग। Which is the first state in India to implement national e-Bidan application NEVA? A. Uttar Pradesh, B. Nagaland, C. Kerala, D. ছত্তিশগড়। ন্যাশনাল ই-বিধান এপ্লিকেশন ভারতের কোন রাজ্যই প্রথমে বাস্তবায়ন করেছিল? এ. উত্তর প্রদেশ, বি. নাগাল্যান্ড, সি. কেরালা, ডি. ছত্তিশগড়।
ইয়াৰে শুদ্ধ উত্তৰ হ'ব বি নাগালেণ্ড। Which state oblique UT launched farmer registration and unified beneficiary information system fruit software? A. Kerala, B. Punjab, C. Karnataka, D. Odisha. কৃষক পঞ্জীয়ন আৰু একত্ৰিত হিতাধিকাৰ তথ্য ব্যৱস্থা ছফ্টৱেৰ আৰম্ভ কৰা ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল এ কেৰালা, বি পাঞ্জাব, চি কৰ্ণাটক, ডি ওড়িশা। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰ হ'ব চি কৰ্ণাটক। When is the elimination of child labor week observed in India? A. June 1 to 7, B. June 12 to 20, C. 20 to 27, D. July 1 to 7. ভাৰতত কেতিয়া শিশু শ্ৰমিক নিৰ্মূল সপ্তাহ পালন কৰা হয়? এ. জুনৰ 1 পৰা 7লৈকে, বি. জুনৰ 12 পৰা 20লৈকে, চি. জুনৰ 20 পৰা 27লৈকে, ডি. জুলাইৰ 1 পৰা 7লৈকে। ইয়াৰে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি. জুন 12 to 20। Industrialists Anand, Mahindra and Venu Srinivas has been appointed as non-official directors of which institution? A. SEBI, B. RBI, C. IBBI, D. উদয়। উদ্যোগিক আনন্দ মহিন্দ্ৰ আৰু ভেনু শ্ৰীনিবাসক কোনটো প্ৰতিষ্ঠানৰ আনুষ্ঠানিক পৰিচালক হিচাপে নিযুক্তি দিয়া হয়? এ. HEBI, বি. RBI, চি. IBBI, ডি. উদয়। ইয়াৰে শুদ্ধ উত্তৰটো কি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল RBI, Reserve Bank of India. The Reserve Bank of India (RBI) approved which category of banks to provide doorstep banking service? A. Local area banks, B. Urban cooperative banks, C. Rural cooperative banks, D. Payment banks. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কোনটো শ্ৰেণীৰ বেংকে দুৱাৰমুখী বেংকিং সেৱা প্ৰদান কৰিব লাগে সেই বিষয়ে অনুমোদন জনায়? এ. স্থানীয় এলেকা বেংক, বি. নগৰীয় বেংক, চি. গ্ৰাম্য বেংক, ডি. পেমেণ্ট বেংক। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জনাব। ইয়াৰে শুদ্ধ উত্তৰ হ'ব বি. আৰবান কোঅপাৰেটিভ বেংক।